নমস্কাৰ। মই আজি কোনো ধৰণৰ বাহিৰ ভিডিঅ' বা তেনেকুৱা ধৰণৰ কোনো হেৰিৰ কাৰণে মই এইটো ভিডিঅ' আপলোড কৰা নাই। মই আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ আজি এই ভিডিঅ'টো বনাইছোঁ। মোৰ বহুতো ভিডিঅ'ত কমেণ্ট আহিছে যে আমুক গানটোৰ নোটেশ্যনখিনি লাগে বা আমুক গানটোৰ টিউটৰিয়েলখিনি লাগে। সেয়ে মই মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকৰ কাৰণে যিবোৰ কিছুমান গানৰ টিউটৰিয়েল বা অসমীয়া গানৰ বিশেষকৈ অসমীয়া গানৰ টিউটৰিয়েলসমূহ দিম বুলি ভাবিছোঁ। যদি আপোনালোকে বিচাৰে তেন্তে মোৰ তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰিব আৰু যোনটো গানৰ টিউটৰিয়েল লাগে বা যিখিনি গানৰ বিশেষকৈ অসমীয়া যোনখিনি গানৰ টিউটৰিয়েল লাগে, যেনেকৈ বহুতে মোক মা গানটো নহ'বা দেউতা নহ'বা মাছলৈ গৈছিলোঁ, তেনেকৈ বিভিন্ন গানৰ টিউটৰিয়েলৰ কাৰণে মোক অনুৰোধ কৰিছিল। মই সেইকাৰণে ভাবিছোঁ যোনখিনি মোৰ নেক্সট ভিডিঅ'ত মই তাৰ টিউটৰিয়েলখিনি দিবলৈ চেষ্টা কৰিম। যদি টিউটৰিয়েলখিনি লাগে বা যোনটো গানৰ টিউটৰিয়েল লাগে আপোনালোকে প্লিজ কমেণ্ট বক্সত মোক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা বটনটো দবাই দিব যাতে মোৰ যিখিনি গানৰ বা ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি আপোনালোকক যায়। আকৌ কৈছোঁ, যদি আপোনালোকে বিচাৰে তেন্তে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। যিকোনো অসমীয়া গান, যেনেকৈ জুবিন দাৰ গানেই হওক বা যিকোনো গানেই হওক, তেনেকুৱা গানৰ টিউটৰিয়েলখিনিৰ কাৰণে কিছুমান হিন্দী গানৰ কাৰণেও কৰিব পাৰে। সেইকাৰণে অনুৰোধ জনাইছোঁ কৰিবৰ কাৰণে। যদি ভাল হয় তেন্তে ভিডিঅ'টো লাইক কৰিব, তেতিয়া মই গম পাম যে আপোনালোকক গানৰ টিউটৰিয়েলখিনি লাগে।